Hello friends, কি কৰি আছে আপোনালোকে নিশ্চয় ইউটিউবত মোৰ ভিডিঅ'টি চাই আছে বহুত দিন ভিডিঅ' দিয়া নাছিলো কিবা কিবি কাৰণত আৰু সেই কাৰণে ভাবিলো আজি এটা ভিডিঅ' বনাও আৰু আজি আমাৰ বাহঁতৰ ঘৰত আজি শিৱ পূজা আছে তো মই ভাবিলো যে ব্লগ এটাই বনাই দিও শিৱ পূজাৰ গতিকে চাই থাকক ভিডিঅ'টি শেষলৈকে আৰু বামুণ আহি পাই গ'ল সন্ধিয়া হ'ল তেতিয়া মই দিনতে আৰু এতিয়া বামুণ আহি পাই গ'ল আৰু মই বামুণক itu ভিনদেউ itu বৰমা আন্ধাৰ মুন্ধাৰ শিৱ পূজা হয় ন শিৱ পূজা উত্তৰমুখে কৰে গতিকে শিৱ পূজা উত্তৰমুখে কৰি আছে কি হ'ল আৰু মই দিনতে কাপোৰ পিন্ধি আছিলোঁ তো কাপোৰ চেঞ্জ কৰি লওঁ কাপোৰ চেঞ্জ কৰি পূজাত মানে চাকি দিব লাগিব ন তো চাকি দিবৰ কাৰণে ৰেডি হ'ম আৰু চাওক শিৱলিংগ এখেতে বনাই আছে কিহেৰে বনাই এইটো গোবৰেৰে বনোৱা হয় নহ'লে উইয়া ফুলো মাটি দি বনোৱা হয় গোবৰেৰে নাইবা উইয়া ফুলো মাটিৰে এতিয়া আমি উইয়া ফুলো মাটি পোৱা নাই কাৰণে আমি গোবৰেৰে তৈয়াৰী কৰিছোঁ কাৰণ শিৱ হ'ল কি তেওঁ বৃষভ বাহন নাই তেওঁ বৃষভ বাহন সেইকাৰণে তেওঁ গোবৰেদি শিৱলিংগ প্ৰস্তুত কৰিব পাৰি দেৱালীৰ দিনা গোবৰৰ পূজা কৰে কিন্তু গোবৰ আৰু গৰু বহুত কথা নাজানো বাৰু এয়া বনাই আছে এয়া গোবৰ এয়া শিৱলিংগতে বনাই আছে খাতে আৰু এইটো আমাৰ বা মানে বাহঁতে পূজা আজি কৰিছে আৰু শিৱ পূজা আৰু এয়া আৰম্ভ হৈ গ'ল পূজা শিৱ পূজা ইয়াতে ভিনদেউ বহি আছে এয়া চাকি ধূপ জ্বলাই আছে আৰু মানে মন্ত্ৰ কৰি আছে মন্ত্ৰ পঢ়ি আছে ময়ো দিলোঁ বাৰু ধূপ লগাই কিন্তু মোৰতো কোনেও নকৰিলে আৰু ভিডিঅ' আমাৰ বা পূজা চলি আছে আৰু এইটো ভিনদেউ পূৰা শিৱ পাৰ্বতী দুটা বহি আছে আৰু ইয়াতে হোম যজ্ঞ আৰম্ভ হৈ গ'ল ওম নম নমঃ শিৱায় ওম পুষসিতং ব্রহ্মণা নির্মিতং রাত্রৈস্তত যথার্থে কণ্ঠবন্দনকে ओम सदो भवनस्थं ओम सदा समसे ओम भवन्तम आवर्तमि आवर्तय निरचरिते गोत्राय आरविदे गोब्रह्मणे नमः ओम कुब्रह्मणे पाय्यं नमः हरिघं नमः आसं नो स्नानि नमः एतन्न सदित गन्धापुष्परिवृन्नेविदे कुब्रह्मणे नमः ओम मनय नमः पाय्यं नमः हरिघं नमः आसं नो स्नानि नमः बृहस्पति देवताय पत्रानुकल्पिताय वैद्य नमः सत्यं निभूताय निरचरिते गोत्राय आरविदे गोब्रह्मणे नमः ओम नमो शिवाय इदं शिवाय
해석그리tet죠. 용무 시외 시와하 이등 시외 해석그리tet죠. 유아던도 들어 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 용무 시외 시와하 Aku dah hal-hal bayar dah. Oh iya, sami aku dah muka. 이런 것이 제대로 tambori는 되시. Yes. 손에 보나. Saya. Homji ko. Mati. আজি কি হয়? আজি কি হয়? শিৱা পূজা কাৰ ঘৰত? আমাৰ ঘৰত এইটো ধুনু শেষ আৰু শেষ হ'ল হোম যজ্ঞ Krishna. পূজা হ'ল পূজা শেষ সেৱাও কৰিলোঁ সেৱা কৰাখিনিনো কি দেখাম কাৰণ নিজে সেৱা কৰি আছিলোঁ সেইকাৰণে সেৱা কৰাখিনি দেখাব নহ'ল এতিয়া প্ৰসাদ দিব আৰু প্ৰসাদ দিয়াৰ পিছত খিচিৰি খুৱাব ইয়াতে গতিকে প্ৰসাদখিনি লওঁগৈ জল্দি আৰু চাই থাকক ভিডিঅ'টি এতিয়াহে মেইনটো মানে ইয়াক সূতা খোৱা তাৰপিছত চিলিম এইটোহে মেইন নাজানো শিৱ পূজাৰ এইটোৱে মেইন মানে আৰু কৰি আছে আৰু এয়া কি কৰি আছে নাজানো চিলিম টানা কিবা কিবি হেন তেন চব চলি আছে একদম পুৰা কিন্তু আন্ধাৰ ইয়াতে বেছি পোহৰ নাই এইটোৱে মানে সেইফালে টানিয়ে আছে চিলিম মানুহজনে ঢাকি দিলে নহয় বেলেগ টানি আছে কিন্তু পূজা হৈ গ'ল আৰু প্ৰসাদ এইটো মেইন লাৰু আৰু এতিয়া দিব খিচাৰি আমি খাবলৈ যাম খিচাৰি দিব বৰষুণো দিছে অলপ এতিয়া চাফা কৰিব লাগিব বস্তুবিলাক খিচাৰি দিব খিচাৰি খাম খিচাৰি খাই কিনে আৰু বাই বাই হ'ম আৰু যিহেতু খিচাৰি চোতালত দিছে সেইকাৰণে ইয়াতে ভালদৰে লাইটটো পৰা নাই তথাপি এনেকৈ খোৱাৰ মজাই বেলেগ এদিনহে খাওঁ ধৰক সেইকাৰণে ভাল লাগে আৰু এনেকৈ খাই কিনে চাই থাকক আৰু ভিডিঅ'টো
দেখা নাই পোৱা বাৰু চবেই দি আছে কোনোবা কোনোবি খোৱাটো মেইন গতিকে খাই দিলোঁ আৰু আপোনালোকে চাই থাকক মই খাওঁ পূজা শেষ খোৱাও শেষ আৰু এতিয়া ৰাতি হৈছে ৰাতি বাজিলে 10:30 তো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি মোৰ ভিডিঅ'টি চাই কিনে ভাল পালে যদি শিৱ পূজাখিনি চাই কিনে ভাল পালে যদি কথাখিনি শুনি ভাল পালে তেনেহ'লে ভিডিঅ'টি লাইক কৰি দিব ভিডিঅ'টোত কমেণ্ট কৰি জনাব তলত কেনেকুৱা পালে আৰু চবকে শ্বেয়াৰ কৰি দিব অলপমান শিৱ পূজাৰ ভিডিঅ'টো আৰু মোৰ চেনেলটো যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব নকৰাকৈ একদম নাযাব ছাবস্ক্ৰাইব কৰিহে যাব ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ গতিকে আৰু এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়াহ'লে বাই বাই